নমস্কাৰ বন্ধুসকল, মই জ্যোতি মাঝি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জ্যোতি অফিচলৈ। বন্ধুসকল, আমাৰ মাজৰ বহুতৰে অসুবিধা হয় এক্সচেঞ্জ সাৰ্টিফিকেট নোহোৱাৰ কাৰণে। যিকোনো জব অনলাইন কৰিবৰ কাৰণে এক্সচেঞ্জ সাৰ্টিফিকেট দৰকাৰ হয়। এক্সচেঞ্জ সাৰ্টিফিকেট নোহোৱাৰ কাৰণে জব এপ্লাই কৰিবলৈ নোৱাৰে। এতিয়া আপোনালোক এক্সচেঞ্জ সাৰ্টিফিকেট এপ্লাই কৰিবৰ কাৰণে এক্সচেঞ্জ অফিচ যাবৰ দৰকাৰ নাই। এতিয়া আপোনালোক ঘৰতে বহি এক্সচেঞ্জ সাৰ্টিফিকেট লাভ কৰিব পাৰিব। ইয়াতে আপোনালোক এটা কথা মন কৰিব, যিসকল এক্সচেঞ্জ সাৰ্টিফিকেট কাৰণে ঘৰতে এপ্লাই কৰিব বিচাৰে আধাৰ কাৰ্ড থাকিব লাগিব। আধাৰ কাৰ্ড থাকিলে আপোনালোক এক্সচেঞ্জ সাৰ্টিফিকেট অনলাইনতে কৰি ডাউনলোড কৰিব পাৰিব। নহ'লে আপোনালোক এক্সচেঞ্জ অফিচ ভিজিট কৰিব লাগিব। তাত আপোনালোক ডকুমেণ্টছ শ্ব' কৰিব লাগিব, তেতিয়াহে আপোনালোক এক্সচেঞ্জ সাৰ্টিফিকেটটো লাভ কৰিব পাৰিব। ব'লক বন্ধুসকল, এক্সচেঞ্জ সাৰ্টিফিকেট এপ্লাই কৰিবৰ কাৰণে কি ডকুমেণ্টছ প্ৰয়োজন হয়, ইয়াৰ এলিজিবিলিটি কি আছে, গোটেইখিনি আমি জানি লওঁ। বন্ধুসকল, আপোনালোকৰ ওচৰত মোৰ এটাই অনুৰোধ, আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল বাটনটো বজাবলৈ নাপাহৰিব। তেতিয়াহে এনেধৰণৰ ভিডিঅ' পোনপ্ৰথমে আপোনালোকে চাবলৈ পাই যাব। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোক চাব পাৰিছে মই assamcareer.com অ'পেন কৰি লৈছোঁ। আপোনালোকেও অ'পেন কৰি ল'ব পাৰিব। এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম, তাত ক্লিক কৰি এইটো ছাইডত আপোনালোকে আহিব পাৰিব। আপোনালোক তলফালে আহি যাওক। তলফালে অহাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ এলিজিবিলিটি কি আছে। তলফালে অহাৰ পাছত আপোনালোকে দেখা পাইছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ, ইয়াৰ ডিটেইলছটো দি দিছে। এইটো আপোনালোকে পঢ়ি চাব পাৰিব। ইয়াৰ লঞ্চ ডেট দিয়া আছে 27 ছেপ্টেম্বৰ। বেছি দিন হোৱা নাই ইয়াত লঞ্চ কৰা। আপোনালোক তলফালে আহি যাওক। তলফালে অহাৰ পাছত আপোনালোক দেখুৱাই আছোঁ ৰেজিষ্ট্ৰেশ্যন মোড। আপোনালোকে অনলাইন কৰিবৰ কাৰণে আধাৰ বেষ্ট, নন আধাৰো বেষ্ট আছে। আপোনালোকে আধাৰ নিদিয়ে, বিনা আধাৰ দি কৰে তেনেহ'লে অফিচ ভিজিট কৰিব লাগিব। যদি আধাৰ দি কৰে তেনেহ'লে অফিচ ভিজিট কৰিব নালাগে, অনলাইনতে ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ফিজ দিব একো নালাগে, নীল আছে। হেল্পলাইন নাম্বাৰো দিছে। আপোনালোকৰ যদি কিবা অসুবিধা থাকে তেতিয়া এইটো নাম্বাৰ দি কল কৰি ল'ব পাৰিব। তলফালে আহি যাওক। তলফালে ইয়াতে পঢ়ি চাব পাৰিব। ইয়াৰ এলিজিবিলিটি পঢ়ি চাব পাৰে। এজ দিয়া আছে, এজ লিমিট 14 বছৰৰ ওপৰত দিয়া আছে। তলফালে আহি যাওক। তলফালে অহাৰ পাছত দেখা পাইছে এইবোৰ আপোনালোকে ভালদৰে পঢ়ি ল'ব। আপোনালোক তলফালে আহি যাওক। তলফালে অহাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ ইম্পৰ্টেণ্ট লিংক দিছে। আপোনালোক তলফালে ডকুমেণ্টছ কি লাগে এইটো আপোনালোকক দেখুৱাই আছোঁ। আপোনালোক তলফালে আহি যাওক। তলফালে অহাৰ পাছত দেখা পাইছে ডকুমেণ্টছ, তাৰ তলত আছে এজ প্ৰুফ কাৰণে আপোনাক কি লাগিব। 3টা অপশ্যন দিয়া আছে, বাৰ্থ চাৰ্টিফিকেট, SSLC, এডমিট কাৰ্ড, স্কুল চাৰ্টিফিকেট। এই 3টাৰ ভিতৰত যিকোনো এটা দিব পাৰিব আপোনাক এজ প্ৰুফ কাৰণে। আপোনালোক তলফালে আহি যাওক। তলফালে অহাৰ পাছত দেখা পাইছে প্ৰুফ অফ ৰেচিডেঞ্চিৰ কাৰণে কি দিব পাৰিব ডকুমেণ্টছ। ইয়াত লিখা আছে আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, জমাবন্দী এইবোৰ দিব পাৰিব। আপোনালোক ভালদৰে চাই ল'ব পাৰিব। কাষ্ট চাৰ্টিফিকেট দিব পাৰিব, PWD থাকিলে দিব পাৰিব। তাৰপিছত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব পাৰিব। আপোনালোকে কি আগত যিকোনো কাম কৰিছে সেইবোৰ দিব পাৰিব, আছে যদি চাৰ্টিফিকেট। তলফালে আহি যাওক। তলফালে ইয়াত ইম্পৰ্টেণ্ট লিংকটো দি দিছে। সেইটো আপোনালোকে এই লিংকটোত ক্লিক কৰি আপোনালোকে অনলাইন কৰিব পাৰিব, ৰিনিউৱেলো কৰিব পাৰিব। মই আপোনালোকক অন্য এটা ভিডিঅ'ত দেখুৱাই দিম আপোনালোকে কেনেদৰে অনলাইন কৰিব পাৰিব এক্সচেঞ্জ সাৰ্টিফিকেট। তেনেহ'লে আজি ভিডিঅ' ইমানেই। ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। জয় আই অসম।